নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ব্লগলৈ। আজি এটা বিশেষ অনুষ্ঠানত গৈ আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব, গম পাই যাব ক'ত গৈ আছোঁ। তো আজি আমি গৈ আছোঁ বিজনীৰ ফালে। আৰু এইবিলাক যে গাড়ী দেখা পাইছে, এইবিলাক চব আমি একেলগে গৈ আছোঁ। গোটেই গাড়ীবিলাকত আমি গৈ আছোঁ এটা বিশেষ অনুষ্ঠানত। আৰু এইখনত আছে আমাৰ বন্ধু আৰু ভাইটি কেইজনমান। এয়া আহি পালোঁ গেৰুকা বাৰী। আমি এতিয়া এইফালে সোমাব লাগিব। আজি এটা বিশেষ দিনত অনুষ্ঠানত গৈ আছোঁ, আৰু সেইটো হৈছে ৰিং চেৰিমনি। দাদা এজনৰ ৰিং চেৰিমনি আছে, তাত গৈ আছোঁ সিহঁতৰ লগত। তো ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমি বিজনী পাই গ'লোঁ। আৰু আমি আহিছোঁ ভালেকেইখন গাড়ী, চাৰিচকীয়াত আহিছে দৰাটো, আৰু আমি বাইকেৰে এনেকৈ গৈ আছোঁ। আৰু যিহেতু আমি ৰাস্তা চিনি নাপাওঁ কইনা ঘৰৰ, গতিকে আমি গাড়ীৰ পিছে পিছে যাব লাগিব দৰাৰ গাড়ীখন এতিয়ালৈকে অহা নাই। আমি আগুৱাই আহিছোঁ, আৰু কিছুমান গাড়ী অন্য ফালেদি সোমাইছে তো আমি বিজনীৰ যিটো লক্ষী মন্দিৰ সেইখিনি পামহি। আৰু এইখিনিতে আমাৰ লক্ষী পূজা হয়। এইবিলাক দোকান পোহাৰে ভৰ্তি হৈ যায় এইফালে। আৰু এইখিনিতে লক্ষী পূজা হয় বিজনী ডাঙৰকৈ। আৰু মন্দিৰটো এইফালে আছে। এইফালে মন্দিৰটো আছে বিজনী, আমাৰ লক্ষী মন্দিৰটো। ৰেলগেট পাইছে? হা, ৰেলগেট পাইছে? আৰু এইখন বিজনীৰ বজাৰ। এইগিলা হ'ব। আৰু পূৰা আগত দেখোন ভিৰ। আৰু ফাইনেলি বিজনী ৰেলগেটৰ সন্মুখত আমাৰ লগত অহা গাড়ী এখন আমি লগ পালোঁ। ইয়াত আছে আমাৰ প্ৰকাশ ভাইটি আৰু দাদা কিছুমান আছে ইয়াতে। অঁ, পূৰা ভিৰ আছে, বহুত ভিৰ আছে, আগত জাম আছে। বাচ্চাটোৱে চাই আছিলে মুখত হেলমেটত এই মোবাইলটো লগাইছে যে, মানুহবিলাকো চাই আছে। ৰিয়েকশ্যন ভিডিঅ' হৈ যাব এনেকৈ। আৰু বিজনী সত্ৰ, এইখন বিজনী সত্ৰ। এইফালে বেছি তেনেকৈ অহা নহয়, যাৰ বাবে ইয়াৰে ঠাইবিলাক ইমান চিনাকি নহয়। এই গছবিলাক ভাল লাগে, এইবিলাক চিমলা সুধাইচোন। অঁ, সোধে কাৰোবাক। আমাৰ খুৰাহঁতে ক'লে এইফালেৰে যায় গাঁও, তো মই এইফালেৰে যাম। এইবিলাক আছে দাদাখন ৰখি আছে। আমাক চাই হাঁহি আছে। তো ফাইনেলি আহি পালোঁ ধূলা খাই।
China thing kan dia. बढ़िया. Pani dulu Pak. Gamsan sa, kalau musim dia nak kai. আৰু এয়া দাদাৰ বৌ ৰেডি হৈছে পুৰা নিয়মখিনি যিখিনি কৰিবলগীয়া কাম ইয়াতে এতিয়া সম্পূৰ্ণ হ'ব কি মজা আচ্ছা আজি একেবাৰে এটা পচন্দ কৰি লৈ যা খাব লাগছো কোনখিনি পচন্দ হৈছে ইমান খারাপ মারা 2 দিন দিল গেল এই যে সুকি লাগে তে এই দিন মারা লাগে 2 দিন দিল রোজ বাইন জানে তো আগে জানে দিলে মাঝটা দিলে কি মাঝটা কোন হয়ে এখন কি লক্ষ্য দাঙ্গা মারো হ্যাঁ হ্যাঁ কোন ভাত আপডেট ওরে এই ভাই কোন হয়ে ওটা আৰু এয়া ফটোশ্বুট চলি আছে আমাৰ দাদা আৰু বৌৰ আৰু শেষত আমাৰ আচল কাৰ্যটো মানে পেট পূজা মেইন কামটো আমাৰ কাৰণে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ